আজি আন্তৰ্জাতিক নাৰী দিৱস। এই নাৰী দিৱসৰ দিনাখনে আপোনালোকক কথা এটা কওঁচোন শুনক, মনলৈ আহিলে কাৰণেহে কৈছোঁ। যোৱাকালি আমি কেইবাগৰাকীও বহি আছিলোঁ। এগৰাকীয়ে ক'লে কি আপোনাৰতো নাৰী দিৱসত ওলাই যাবলৈ ভালেই, কাৰণ আপোনাৰ কাম বন নাই নহয়, আপোনাৰ মানুহজন ইমান ভাল, চব কাম বন কৰি আপোনাক আজৰি কৰি দিয়ে, আপুনি নাৰী দিৱসত যাবলৈ দিগদাৰ নাই, আমাৰহে ইমান দিগদাৰ। এগৰাকীয়ে ক'লে আপোনাৰ আকৌ সঁচাকৈ দিগদাৰ দেই, আপুনি ৰান্ধি বাঢ়ি নগ'লে আপোনাক কিন্তু সুখে নেৰিব, নাৰী দিৱস পতাই দিব একেবাৰে। ইগৰাকীয়ে ক'লে আমাৰো কম নহয় দিয়ক, আমাৰ ৰান্ধি বাঢ়ি ঢাকি ঢুকি নগ'লে নাৰী দিৱসৰ পৰা আহি আপুনি সোমাবলৈ নাপায়। তেতিয়া সেই ইগৰাকীক চবেই ক'লে আপোনাৰ নিচিনা সঁচাকৈ দেই, আপুনি সুখী মানুহ নাই, আপোনাৰ মানুহজন ইমান ভাল, আপুনি গালি গালাজ পাৰি থাকিলেও মানুহজনে আপোনাক একো নকয়, ইমান ভাল আপুনি সঁচাকৈ বৰ লাকি মানুহ দেই। মানুহগৰাকীয়ে তেতিয়া গহীনাই ক'লে মইতো সঁচাকৈ লাকি, কিন্তু মোৰ সেইখিনিতেই দুখ জানেনে। চবে সুধিলে কি দুখ? এইখিনিতেই দুখ, কাৰণ মই ইমান গালি পাৰোঁ, মোৰ মানুহজনে এটাও কথা উত্তৰ নিদিয়ে। আপোনালোকে ভাবিছে মোৰ বহুত ভাল মানুহজন, কিন্তু কি কৰিম জানেনে, মোৰ মানুহজনে যে দুইখন কাণেৰে নুশুনে।